নমস্কাৰ মই অৰুণিমা ওৰাং সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আজি ভোগালী বিহু আৰু মোৰ তৰফৰ পৰা সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু বিহু বুলি মই আজি ঢেকিয়াখোৱা নামঘৰলৈ ওলাই গৈছোঁ যাব ওলাইছোঁ আৰু ভাবিলোঁ যে ব্লগ এটাও ষ্টাৰ্ট কৰি দিম কাৰণ আজি বহুত কেইটা জেগালৈ আসলে যাবলৈ আছে আৰু ভাবিলোঁ সকলোখিনি মই ভিডিঅ'ত দেখুৱাম সেয়ে মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ এতিয়াৰ পৰাই তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব ভাইটি আৰু মই নামঘৰ আহি পাই গ'লোঁ আৰু নামঘৰত সোমায়েই মনটো ইমান বেছি ভাল লাগিছে আচলতে নামঘৰ মন্দিৰ এনেকুৱা ঠাইবোৰলৈ গ'লে মনটো খুব বেছি ভাল লাগে আৰু মই নামঘৰৰ ভিতৰখিনিও অলপ দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক ঢেকিয়াখোৱা নামঘৰৰ পিছফালৰ পৰিৱেশটো বৰ ধুনীয়া এনেকৈ নাৰিকল গছে ভৰপূৰ হৈ আছে আৰু পুখুৰী এটাও আছে বহুত শান্তি পৰিৱেশ আহিয়ে ভাল লাগে আচলতে নামঘৰৰ চাৰিওফালে ফুৰি মেলি দুখনমান ফটো তুলি আমি নামঘৰৰ পৰা ওলাই আহিলোঁ আহিলোঁ আৰু এতিয়া যাওঁ ভাইটি ভাগৰ লগৰ ল'ৰা এটাৰ ঘৰলৈ তেতিয়াহ'লে আপোনালোকে চাই থাকিব আমি তাত গৈ কি কৰোঁ ক'ত যাওঁ আৰু সেইখিনি সকলোখিনি চাই থাকিব এয়া প্ৰিয়মহঁতৰ ঘৰত আহি আমি জলপান খাই আছোঁ এয়া প্ৰিয়মৰ মাক হেপী বিহু বুলি কৈ দিয়ক চবকে এয়া এতিয়া আমি খাওঁ হেল্ল' এইবোৰ ছাৰপ্ৰাইজ দি দিছা ছাৰপ্ৰাইজ দি দিছোঁ আমি
একদম ধুনীয়াকৈ বনাই মেলি খোৱালে ভাল লাগিলে বিহু বুলি আহিলোঁ অঁ ঠিক আছে এতিয়া আমি যাব ওলাইছোঁ আৰু প্ৰিয়মহঁতৰ ঘৰৰ পৰা তাৰপিছত যাম দেৱজনীহঁতৰ ঘৰলৈ মানে ভাইটিৰ লগৰ ছোৱালী তাৰপিছত যাম মোৰ লগৰ ছোৱালী একদম বেছি বিহু লাগিছে মোৰ এইবাৰ চাই থাকিব ভিডিঅ'টো প্ৰিয়ম বাই বাই ভাল লাগিলে এয়া মই এতিয়া দীক্ষা ঘৰত আছোঁ বৰ ধুনীয়াকৈ সজাই থৈছে তাইক ঘৰটো এইজনী আমাৰ দীক্ষা লাষ্ট কি কৈছ আমি দীক্ষাহঁতৰ ঘৰত অলপ সময় থাকি ঘৰলৈ আহিলোঁ কাৰণ গধূলিও হৈ আহিছিল আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে মোৰ ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব বাই বাই